মৰমৰ বন্ধু বান্ধৱীসকল, মই এতিয়া বৰ্তমান আছোঁ গোলাঘাটৰ ৰঙাপানীত মই ইয়াতে কেঁচাৰাত আছোঁ। কেঁচাৰত মই পকলেন চলাবৰ কাৰণে আহিছোঁ। মই এটা কথা ক'বলৈ ওলাইছোঁ যে আপোনালোকে সৎ বুদ্ধিৰে যিমান পাৰে সিমান পইচা ইনকাম কৰক, কাৰণ পইচা নহ'লে আজিকালি কোনো ধৰণৰ কাম নাই। পইচাৰে 99.9% কাম চল্ভ হয়। আপোনালোকে যদি আজি পইচা ইনকাম নকৰে না, দুদিনমান পিছত আপোনালোকৰ পত্নীও আপোনাৰ পৰা এৰি যাব, আপোনালোকৰ নিজৰ মা দেউতাই আপোনাক ঘৰৰ পৰা বাহিৰ কৰি দিব যদি আপোনালোকে পইচা ইনকাম নকৰে। কাৰণ পইচাটো এনেকুৱা বস্তু যে লাইফৰ যিমান আছে সিমান সুখ অনুভৱ কৰিব পাৰি। মই এতিয়া আহিছোঁ মা দেউতাক এৰি কিনে ঘৰৰ বাহিৰত, কাৰণ ঘৰতো দুখীয়া মানুহ যিহেতুকে কামটো কৰিবই লাগিব, কাম নকৰিলেও নহ'ব। এনেকুৱাও নহয় যে কাম নকৰিলে চলি থাকিব পাৰিম। কেতিয়াবা এনেকুৱা হয় কামৰ প্ৰেছাৰো বহুত হয়, মালিকেও গালি পাৰে, বহুত ধৰণৰ কিছুমান কথা কয়। বাছ সেইবিলাক কথা নুশুনিলেও নহয় এতিয়া, কাৰণ পাথৰ এটাকে চাওক, যদি পাথৰত হাতুৰি চেনি হাতুৰি যদি নামাৰে সেইটো পাথৰ কেতিয়াও সেই হ'ব নোৱাৰে, মূৰ্তি হ'ব নোৱাৰে। আচলতে মানুহৰ ধৈৰ্যটো বহুত ডাঙৰ। কিছুমানে অলপ প্ৰব্লেম পালে গুচি যায়, এনেকুৱা কামটো তেনেকুৱা কামটো, এনেকুৱা প্ৰব্লেম তেনেকুৱা প্ৰব্লেম, বাছ সেনেকুৱা ধৰণৰ চব কামতে আমি বাহিৰত কাম কৰিব গ'লে না, সকলো জেগাতে কিবা নহয় কিবা প্ৰব্লেম থাকে। নহয়তো পাব্লিক হাৰাছমেণ্ট থাকে, নহয়তো মালিকৰ প্ৰব্লেম থাকে, কেতিয়াবা পইচাৰ প্ৰব্লেম থাকে। এইবিলাক প্ৰব্লেম সৰু সুৰা প্ৰব্লেম এইবিলাক থাকে, চব জেগা থাকে। সেইটো বুলি যে আমি কামটোৰ পৰা এৰি আহিম বা গুচি আহিম তেনেকুৱা ধৰণৰ কথা নহয় আচলতে। কাৰণ ধৈৰ্যটো মানুহক, কাৰণ ভগৱানেও বিচাৰে যে ই কিবা কৰক, তেতিয়াহে মই ইয়াক কিবা দিম। আৰু মালিকবোৰে হওক বা কিবাবোৰে হওক, যেতিয়া আপুনি তাৰ বিশ্বাস দিব বা আপুনি তাৰ লগত থাকিব, তেতিয়া আপোনাক বিশ্বাস কৰিব বা তেতিয়া আপোনাক নিজৰ লগত ৰাখিব। যদি আপুনি এনেকুৱা কামটো তেনেকুৱা কামটো গুচি আহে, ইয়াত দুদিন থাকে তাত দুদিন থাকে, কোনো ধৰণৰ আপোনাৰ একো নফলিবই। সেইকাৰণে কাম কৰি যাওক, ফলৰ সেই নকৰিব। কাৰণ সেই যিকোনো কাম কৰিব বিচাৰিলে কাম কৰাৰ পিছতহে ফল পায়। আমিও এতিয়া আমাৰ লগৰ পৰা আমাৰ সিহঁতৰ মা দেউতাৰ লগত আছে। এতিয়া আমি বহুত দূৰ নহ'লে অসমৰ ভিতৰতে হ'লেও গোলাঘাটত আহি কিনে কাম কৰি আছোঁ, জাষ্ট পৰিয়ালৰ কাৰণে, পৰিয়াল চলাব লাগে। জাষ্ট কাম কৰি যাওক, বেলেগৰ নহ'লেও নিজৰ মা দেউতাসকলৰ হ'লেও কাম কৰি যাওক। ধন্যবাদ।